এইকেইদিন চবৰে মুখত অকল ঢেকীয়া গাহৰি কেলা বনাই পেলাওঁ আজি বাপেককে দত্তদা দোকানৰ চাহকাপ ৰাতিপুৱাতে মাৰিয়ে চিধাই পোনাই দিছো লাদেন বজাৰলৈ ঢেকীয়া সন্ধানত এনেই পিছে মোৰ শাকৰ লগত একো ৰাখি যোৱা নাই কিন্তু গাহৰি বুলিলে অকমান চলি যায় আৰু ঘূৰণীয়া মৰণীয়া এইটো বস্তু হাতত ললো যদিও জাতিলাও নে কোমোৰা কিন্তু একো ধৰিব নোৱাৰিলো চব্জি বজাৰখন ইয়াতে সামৰি চিধা পোনাইছো গাহৰি বজাৰলৈ আৰু অকমান দেৰি হোৱাতে চাগে মনৰ পচন্দৰ পিছকেইটা নাপালোহেঁতেন ঘৰ পোৱাৰ লগে লগে চিধা ঢেকীয়াখিনি মাক চমজালো বাচি দিবৰ কাৰণে এইফালে মায়ে ঢেকীয়া বাচো মানে মৌ নেমু 3 পিছে সৈতে গাহৰিটো বইলে কৰি ললো পিঁয়াজ জলকীয়া আদা নহৰু কটা দায়িত্বটো পিছে আজি আমাৰ পিকুক চমজালো কেৰাহী মে থোৰা তেল দি উচমে পিঁয়াজ দি আদা নহৰু পেষ্ট দি আৰু গাহৰিখিনি ফ্ৰাই কৰি তাৰ ওপৰত ঢেকীয়াখিনি মাৰি দিছো মানে এজ ইউজুৱেল আৰু এই টেঙাবিধ চিনি পাইছে নাই পিছে আমিতো মিৰিকা বুলি কওঁ আপোনালোকে কি বুলি কয় বা কমেণ্ট কৰি জনাবচোন ঢেকীয়া গাহৰি ফিচাৰিং মিৰিকা টেঙা একদম ৰেডি আৰু এই ৰ'ব কিটচেনটো চাফা কৰি লোৱাই ভাল খোৱা আগতে বাৰু ৰাইজ থৈছো আৰু দেই।